তাতো জন্তু এটা থাকে হিমন্ত বিশ্ব শৰ্মাৰ জন্তুতকৈ তলৰ খাবৰ মানসিকতা জন্তুৱে এনেকুৱা নকৰে আনকি কুকুৰেও মানুহক মানে অন্যায় নকৰে ক'বলৈ গ'লে তাতকৈ তলৰ পৰ্যায় এতিয়া ফুল ফুলিলে গোন্ধ ওলাব ফুলখিনি কোনে ফুলাইছিলে সেইটো টাইমততো তুমি বেলেগ এখন দলত আছিলে বেলেগ এটা দলত আছিলা তুমিওতো ক'ব পাৰিলাহেঁতেন সেই দলৰ মুৰব্বীসকলক কিয় নকলা তোমালোকে যে উচ্ছেদ কৰিছা কৰা কিন্তু মানুহখিনি সংস্থাপন দিয়া ক'ত যাব এই সৰু সৰু ল'ৰা ছোৱালী আছে বাচ্চা আছে ক'ত যাব এক্সাম চলি আছে পৰীক্ষা চলিছে তোমাৰ ল'ৰা ছোৱালীয়ে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব এইসমূহ ল'ৰা ছোৱালী পঢ়িব শুনিব নালাগে পঢ়িলে শুনিলে মানে তোমালোকক প্ৰশ্ন সুধিবতো আমাৰ লগত কিয় অন্যায় হৈছে বুলি নহয় জানো সেইকাৰণে তোমালোকে এনে কৰিছা এই মানুহখিনি সংস্থাপন দিয়া তোমালোকৰ ঘৰত দেখা মুখ্যমন্ত্ৰী হিমন্ত আৰু এনেকৈ এইগৰাকী মহিলাই উভতি ধৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বাল্য বিবাহ আৰু উচ্ছেদক লৈ মানুহক হাৰাশাস্তি নকৰিবলৈ আহ্বান জনালে এইগৰাকী মহিলাই বাল্য বিবাহ আৰু উচ্ছেদক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে বহুতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যুৰ ৰিপৰ্ট নিউজ 8